মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই নৱম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালীৰ বাস্তৱ সংখ্যা আৰু সেইবিলাকৰ দশমিক বিস্তৃতি ৰিয়েল নাম্বাৰছ এণ্ড দিয়াৰ ডেচিমেল এক্সপানশ্যনৰ বিষয়ে আলোচনা কৰিম। বাস্তৱ সংখ্যা আৰু সেইবিলাকৰ দশমিক বিস্তৃতি। পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বোলে। প্ৰথমে পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিৰ বিষয়ে বুজোৱাৰ কাৰণে উদাহৰণ 5টোকে লওঁ। 10/3, 7/8 আৰু 1/7ৰ দশমিক বিস্তৃতি নিৰ্ণয় কৰা। দহক 3ৰে হৰণ কৰিলে 3 3 গুণ 9, বাকী 1। ইয়াত দশমিক দিলে এই 1 10 হ'ব। আকৌ 3 3 গুণ 9, বাকী 1, আকৌ 1 0 10। এনেকৈ 10ক 3ৰে হৰণ কৰি থাকিলে ভাগশেষ কেতিয়াও 0 নহয়, অৰ্থাৎ ভাগশেষ 1 পাই থাকিম আৰু ভাগফল 3 দশমিকৰ পিছত 3 অংকটো অসীমলৈ পুনৰাবৃত্তি হৈ থাকিব, অৰ্থাৎ 3.333. 7ক 8ৰে হৰণ কৰিব লাগে। 7ক 8ৰে হৰণ নাযায়, গতিকে ইয়াত দশমিক দিলে 70 হ'ব। 8 8 গুণ 64, বাকী 6। দশমিক দিয়া হৈছে কাৰণে 60 হ'ব। 8 7 গুণ 56, বাকী 4 40 হ'ল। 8 5 গুণ 40, বাকী 0। আগৰ ভাগশেষ 0 নাছিল, কিন্তু ইয়াত ভাগশেষ 0, ইয়াৰ পিছত হৰণ নাযায়। 1ক 7ৰে হৰণ কৰিব লাগে। 7ক 1ৰে হৰণ নাযায়, গতিকে দশমিক দিলে 10 হ'ব। 7 1 গুণ 7, বাকী 3। দশমিক দিয়াৰ কাৰণে 30 হ'ল। 7 4 গুণ 28, বাকী 2, 20। 7 2 গুণে 14, বাকী 6, 60। 8 গুণ 56, 7 8 56, বাকী 4, 40। 7 5 গুণ 35, বাকী 5, 50। 7 7 গুণ 49, বাকী 1। আকৌ 1 আহিল। এই 1 আহিল মানে 7ক 1ৰে হৰণ কৰি থাকিলে কেতিয়াও 0 নহয় আৰু ভাগফল থকা 142,857 অংককেইটা অসীমলৈ পুনৰাবৃত্ত হৈ থাকিব। 0.142857. এতিয়া 10/3 equal to 3.33. এইখিনিক আমি এনেকৈও লিখিব পাৰোঁ, ইকুৱেল টু 3.3 বাৰ, অৰ্থাৎ 3 সংখ্যাটো পুনৰাবৃত্ত হৈছে। গতিকে 3.333 আৰু 3 দশমিকৰ পিছত 3 বাৰ কৰা হৈছে, ওপৰত বাৰ চিন দিয়া হৈছে। 10/3 দশমিক বিস্তৃতি কি পালোঁ? পুনৰাবৃত্তি হৈছে যিহেতু, গতিকে আৰু কেতিয়াও হৰণ কৰি থাকিলে গৈয়ে থাকে, গতিকে সেইকাৰণে অবিৰত বুলি কৈছোঁ। 3 3 3 3 3 3
হৰণ কৰিলে গৈ থাকে, ভাগে কেতিয়াও শূন্য নহয়। আৰু 3 সংখ্যাটো পুনৰাবৃত্তি হৈ থাকে, গতিকে আমি পৌনঃপৌনিক শব্দটো ব্যৱহাৰ কৰিম। বা আমি অবিৰত পৌনঃপৌনিক শব্দৰ ঠাইত আমি নিৰৱধি পুনৰাবৃত্তি শব্দও ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত আহিল কি 7/8 ইকুৱেল টু 0.875। 7/8ৰ দশমিক বিস্তৃতি পৰিসমাপ্তি, কাৰণ ইয়াতে ভাগশেষ শূন্য আৰু শূন্য হোৱাৰ পিছত আৰু হৰণ কেতিয়াও কৰিব নোৱাৰি। একেদৰে 1/7ক আমি 0.142857 এই অংককেইটা পুনৰাবৃত্তি হৈ থাকে অসীমলৈ, গতিকে আমি 0.142857ৰ ওপৰত বাৰ চিহ্ন দিব পাৰোঁ, কাৰণ এই অংককেইটা পুনৰাবৃত্ত হৈ থাকে, অসীমলৈ পুনৰাবৃত্ত হৈ থাকে। গতিকে 1/7ৰ দশমিক বিস্তৃতি কি হ'ব? আগৰ নিচিনা ইয়াতে অবিৰত 1.142857 অংকটা অবিৰত মানে পুনৰাবৃত্তি হৈ থাকে, গতিকে আমি ইয়াৰ দশমিক বিস্তৃতি অবিৰত পৌনঃপৌনিক, যিটো পুনৰাবৃত্তি হৈ থাকে, বা নিৰৱধি পুনৰাবৃত্ত বুলি ক'ম। এতিয়া আমি অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিৰ কথা আলোচনা কৰিম। √2 এটা অপৰিমেয় সংখ্যা যাৰ দশমিক বিস্তৃতি 1.41432133750488016887242096 অসীমলৈ বৃদ্ধি পাব, অৰ্থাৎ এই সংখ্যাটো অবিৰত অপুনৰাবৃত্তি। পাইৰ মান 3.141593265338926338327950 অৰ্থাৎ এই সংখ্যাটো অসীমলৈ বৃদ্ধি পাব। এই সংখ্যাটো অবিৰত অপুনৰাবৃত্তি। পাইৰ এটা মোটামুটি মান অৰ্থাৎ আসন্ন মান 22/7, কিন্তু পাই নট ইকুৱেল টু 22/7। 0.1501501001500010001001 এই সংখ্যাসমূহৰ দশমিক বিস্তৃতি অবিৰত মানে অসীমলৈ বৃদ্ধি পায় আৰু অপুনৰাবৃত্তি। এই সংখ্যাসমূহৰ দশমিক বিস্তৃতি অবিৰত অপুনৰাবৰ্তিত। এতিয়া চোৱা অনুশীলনী 1.3ৰ 3 নম্বৰ প্ৰশ্নটো। তলত দিয়াবিলাক p/q আৰ্হিত প্ৰকাশ কৰা, য'ত pq অখণ্ড সংখ্যা আৰু q নট ইকুৱেল টু 0। ইয়াৰে 1 নম্বৰটোৰ সমাধান কৰি চাওঁ। অনুশীলনী 1.3 3 নম্বৰ সলিউশন 1 ধৰা হল x equal to 0.6 bar. So x equal to 0.6 bar আমি এনেকৈ লিখিব পাৰোঁ 6
0.6666 ডট 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 অহিমলৈ বৃদ্ধি। এতিয়া আমি দুয়ো পক্ষক 10 পূৰণ কৰিম ডট 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 দুয়ো পক্ষক 10 পূৰণ কৰি 10 পূৰণ কৰি পূৰণ কৰিলে কি হ'ব? এই 10 পূৰণ কৰিলে এই দশমিকটো এক ঘৰ ইফালে আহিব 6.666 ডট 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 10x equal to a 6.6 took আমি 6 plus 0.666 dot 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 হিসাবে প্রয়োগ কৰিব পাৰো। তাৰপিছত আমি কি কৰিম 10x equal to 6 plus এইখিনিৰ ভ্যালু x যেহেতু x equal to 0.6 bar equal to আমি এনেকৈ লিখিব পাৰো 0.666 dot 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 এতিয়া আমি 10x এই x ইফালে আনিলে সরি minus x equal to 6 অর্থাৎ 10x minus x 10x minus x মানে 9x equal to 6 এতিয়া x equal to 6 by 9 অর্থাৎ x equal to আমি ইয়াত কাটাকাটি করলে 3 বার 2 বার যেটো পরিমেয় সংখ্যা ইমানতে সামৰিছো। ধন্যবাদ।